guys, welcome back to my YouTube channel. আজি মানে এটা ব্লগ বনাম guys. আপোনালোকক দেখুৱাম আপোনালোকে চাব ভিডিওটো এতিয়া ইয়াৰ পৰা আৰম্ভ কৰিলো guys. গাড়ীখন এতিয়া ইয়াৰ পৰা ষ্টাৰ্ট দিম guys. এতিয়া চাব ওলালো এতিয়া গৈ আছো আপোনালোকক দেখুৱাম ক'ত যাম ঠাইবিলাক দেখুৱাম ইমান দীঘলীয়া ভিডিও নহয় guys. মানে অলপ ভিডিও বনাম আৰু ইমান দীঘলীয়া নকৰোঁ আৰু আপোনালোকক দেখুৱাম যিখিনি ঠাই যাম সেইবিলাক দেখুৱাম আপোনালোকে চাব গৈ আছোঁ বাটত থকা মানুহবিলাকে ঘূৰি ঘূৰি অলপ লাজ লাগে আৰু গাইছ ৰাতি বৰষুণ দিছিলে ন সেইকাৰণে ৰাস্তাবিলাক বোকা হৈ আছে একদম পানী হৈ আছে ৰাস্তাবিলাকত আমি গাইছ এতিয়া গৈ আছোঁ ইণ্ডিকাখন ইমান আগত এটা দি আছে আমি তাৰ আগত যাবই পৰা নাই এতিয়াহে চাইড দিলে গাইছ মানে লাজ লাগি আছে চব গাইছ মানে চাব লাজ লাগি এইকাৰণে ভিডিঅ'ৰ কোৱালিটিবিলাক কেনেকুৱা আছে গাইছ নাজানো আৰু এতিয়া গৈ আছোঁ গাইছ একদম এই লগৰ এখনৰ গাড়ী বেয়া হ'লে এতিয়া কি কৰা যায় চাওঁ তাৰ গাড়ীখন কি হৈছে গাড়ীখন ভালে নহ'লে থৈ আহিলোঁ গাড়ীখন আমি এখনতে আহিলোঁ এতিয়া আমি গৈ আছোঁ এখন ঠাইত আপোনালোকক দেখুৱাম ঠাইবিলাক চাওক গাইছ ইমান ধুনীয়া জেগাখিনি চাওক ইমান সুন্দৰ লগা জেগা এইবিলাক চাওক গৰু ছাগলী কি ধুনীয়াকৈ দি থৈ দিছে পথাৰত ঘাঁহবোৰে খাই আছে ঘাঁহৰ কাৰণে অভাৱে নাই এইখন পথাৰত ইমান ধুনীয়াকৈ খাই আছে ন গাইছ এনেকুৱা ঠাই হ'লে কি লাগে ন গাইছ ইমান সুন্দৰ লগা গাছ গছনি চব গাইছ কি ধুনীয়াকৈ ৰাস্তাত ধুনীয়াকৈ পুতি থৈ দিছে ইমান ধুনীয়া ডাঙৰ ডাঙৰ হৈছে গাছ গছনি চাওক গাইছ খালবিলাক খাল আছে কি ধুনীয়া ঠাই গাইছ ইয়াতে গধূলি আহি আৰামছে ধুনীয়াকৈ বহি থাকিব বঢ়িয়া হৈছে ন গাইছ ইমান ধুনীয়া ঠাই একদম আমি এতিয়া গৈ আছোঁ একদম যিখিনি পাওঁ সেইখিনি ঠাইবিলাকক যাই থাকিম আপোনালোকক দেখুৱাই থাকিম আপোনালোকে চাই যাব ভিডিঅ'টো আৰু কি ধুনীয়া ধুনীয়া আগত আছে আৰু এইবিলাক আপোনালোকক ঠাইবিলাক দেখুৱাম আমি বড়ো গাঁও এখনত আহি পালোঁ গাইছ ময়ো বড়ো হয় দেই গাইছ মই এছামিছ কৈ আছোঁ এতিয়া মানে ব্লগটো এছামিছতে কৰিছোঁ না সেইকাৰণে এছামিছে কৈ আছোঁ এতিয়া ব্লগ আপোনালোকক বড়ো ব্লগ কৰাই নাই কৰিম ব্লগ চেনেল খুলিম এতিয়া নতুন খুলিলে আপোনালোকক ব্লগ ভিডিঅ' বনাম এতিয়া ময়ে গৈ আছোঁ আৰু এখন ঠাইলৈ আপোনালোকে চাই যাওক ভিডিঅ'টো পৰা আৰম্ভ কৰি যাই আছোঁ ফাইনেলি গাছ আহি পালোঁ আমি এতিয়া তিনিজন চাওক গাছ এই চাওক পাছফালে একদম হাঁহি মাৰি আছে আমি য'ত আহিম ঠাইখন কৈছিলোঁ এইখন ঠাইত আমি আহি পালোঁ এতিয়া আমি এতিয়া পথাৰলৈ যাম আৰু আকৌ আমি এতিয়া আহি পালোঁ দলংখন পালোঁ অকণমান আৰু আছে যাম এতিয়া যাই তাতে গাড়ীখন থৈ হ'লে আমি আৰু পথাৰলৈ যাম এখন মন্দিৰ আছে আগত তাৰে অলপমান আৰু যাব লাগে তাতে এখন খুৰীহঁতৰ ঘৰত গাড়ীখন থৈ যাম থৈ যাই আমি পথাৰত গৈ আছোঁ এতিয়া পথাৰৰ ঠাইবিলাক আপোনালোকক দেখুৱাওঁ মানে গাইছ আমি অলপ কামত যামতো সেইকাৰণে আপোনালোকক ভিডিঅ'টো ইয়াতে শেষ কৰিম আপোনালোকে বাই বাই